কিলোমিটাৰ আছে দংঘৰীলৈকে গাইছ তো বহুত গাড়ী চলাই ভেজাল লাগি গ'ল এতিয়া তেলো নাই পেট্ৰল পাম্প নাই পেট্ৰল ভৰাব লাগিব 130 টকা লিটাৰ তো এতিয়া মেগি চেগি খাই লওঁ ব্যৱস্থা নাই বহুত ভোক লাগছে ব্যৱস্থা বেয়া হৈ গৈছে গাইছ দে আৰু উপায় নাই ঠাণ্ডা লাগছে থৈছোঁ গোটেই তেল ভৰাব এতিয়া দে আৰু তাতে যে লগ পাই আছোঁ তো ফাইনেলি আহি পালোঁ আমি গাইছ দিলাম এতিয়াতো ৰাতিটো ৰাখিম আজি আমি তো বহুত 300 কিলোমিটাৰ বাইক চলাই আহি ফাইনেলি বহু ঘাট প্ৰতিঘাটৰ মাজতে এতিয়া আহি পালোঁ তো ইণ্ডিয়াৰ আমাৰ প্ৰথম সূৰ্য উদয় হোৱা ঠাই দং ভেলী তাতে আমি পুৱা গৈ আছোঁ চাবলৈ তাতে কেনেকুৱা হয় তো গুড মৰ্ণিং গাইজ বহুত ঠাণ্ডা এতিয়া আমি ট্ৰেকিং কৰিবলৈ যাবলৈ লৈছোঁ অলপ অলপ বৰষুণ দি আছে আজি ছানৰাইজ ভিউটো দেখা নাপাম চাগে তো ৰেকৰ্ড পিন্ধি লৈছোঁ বহুত ঠাণ্ডা গাইজ কি ক'ম এই নদীৰ পানী শব্দ উঠি আছে ইয়াতে কি ক'ম আৰু বহুত ঠাণ্ডা হয় উপায় নাই যাবলৈ লৈছোঁ অলপ অলপ পোহৰ হৈছে আৰু গাইজ 3টা বজাতে এতিয়া আমি ট্ৰেকিঙত যাবলৈ লৈছোঁ আমাৰ দেৰি হৈ গ'ল এতিয়া ভিউ পইণ্টটো যায়ে নাপাওঁ আমি আৰু 2 ঘণ্টা যাব লাগিব ভান্দি ভাৰতৰ প্ৰথম সূৰ্য উদয় হোৱা ঠাই য'ত ফাৰ্ষ্ট সূৰ্য উদয় হৈ তাতে যাই আছোঁ বৰ্তমান কিন্তু যাই নাপাম আৰু গাইজ মানে আমাৰ উঠাতে দেৰি হৈ গ'ল এই 3টা বজাতে এনেকুৱা পোহৰ হ'বলৈ ধৰিছে দে আৰু তো যাই আছোঁ কথাই যাব লাগে গমেই পোৱা নাই ৰাস্তা বিচাৰি মানে কথাই কৈ যাব লাগে এতিয়া সেইকাৰণে গাইড চাইড নাই আজি বৰষুণ পৰাৰ কাৰণে তো ধৰিব পৰা নাই কথাই কৈ যাব লাগে তো যাই আছোঁ আৰু সিহঁতে হ'ব পাৰে দে আৰু খোজকাঢ়ি আহি পালোঁ মোক গোটেই এণ্ট্ৰি কৰিব গৈছে আমাৰ ইয়াতে তো পাৰ পাৰ্চন 500কে ল'ব তো বহুত ওপৰত যাব লাগিব আৰু তো সেইখিনি হিচাপে ভাল লাগিছে তুমজাঙত কৰি ডেঞ্জাৰে বুলি ক'লে দে আৰু हालत खराब हो गया रे অৱস্থা বেয়া ইমান ওপৰত লাগিব ভাল লাগিছে বতৰটো যি বেয়া বৰষুণ পৰিছে অলিঅ ভিউ চাওক গাইছ কি ধুনীয়া দে আৰু আইয়া ভাইসাব দে আৰু হালত অৱস্থা বেয়া গাইছ বৰষুণ পৰি আছে এই ভিতৰৰ অৱস্থা বেয়া কিন্তু ভিউ চাওক কি ধুনীয়া দং ভেলী গাইছ ফাইনেলি এই দং ভেলী আৰু ধোঁঙা ধোঁঙা হৈ আছে পুৰা তো চাব পাৰে মোক গোটেই ফটো উঠাত ব্যস্ত এইখিনিয়ে আমি ইনষ্টাগ্ৰামত দেখি থকা জেগাখিনি এটাই ফেষ্টিভেল আছিল নেকি মুকুট ফেষ্টিভেল ছানৰাইজ ফেষ্টিভেল ইয়াতে হৈছিল গাইছ দে আৰু এই ভিউ পুৰা কি সুন্দৰ দৃশ্য ধোঁঙা ধোঁঙা হৈ আছে ওপৰত যাব লাগিব আৰু তো দে আৰু গাইছ দে আৰু ভাগৰ লাগি গৈছে গাইছ জীৱনত মই চকাত নলং দে ভাই মই ৰিয়েল ৰাস্তা দি যাম দে আৰু ভিউ চাওক